BPF राजखान्थि हान्जानि दैदेननायाव गुबुन गुबुन जायगाफोराव डिलिमिटेसन ड्राफ्टनि हेंथायै सोमावसारनाया सोलिबाय दं। थिग बेबायदिनो दिनै बाक्सा जिल्लानि सिङाव थानाय मसलपुर अदालगुरि लकसभा बियाब महरै फोसावनांगौ होननानै BPF राजखान्थि हान्जानि खुद्रिसारनाय हाबाफारि लादों। बाक्सा जिल्ला सदर मसलपुर दुर्गा मन्दिरनि लांगोनायाव दिनै मसलपुर आरो सालबारि जिल्ला BPFनि बानजायनायाव BTCनि सिङावनो अदालगुरिखौ गोदानै लकसभा बियाब महरै दाफुंनांगौ होननानै 3 घन्टा खुद्रिसारनाय हाबाफारिया जानानै थाङो। बे खुद्रिसारनाय हाबाफारियाव बिथांमोनहा दरं लकसभानि सोलायै अदालगुरि लकसभा बियाब दाफुंनांगौ, दरंखौ लकसभा बियाब महरै फोसावनायखौ जों मानिया, BPF जिन्दाबाद, बिसायख'थि आयोग हाय हाय बायदि स्लगानजों हा अख्रां गोमसारहोयो। बे खुद्रिसारनाय हाबाफारियावनो BPFनि गाहाय हाग्रामा महिलारिया बाहागो लाना खौरांगिरिनि सिगाङाव मा फोरमायखो मिन्थिनानै फै। আমার আজি বাক্সা জিলাৰ হেডকোৱাৰ্টাৰ মচলপুৰত আমাৰ BPF দলৰ পৰা যিটো ধৰ্ণা কাৰ্যসূচী এইটো ইয়াতে আজি লাষ্ট আমাৰ BPF দলৰ তো ধৰ্ণা কাৰ্যসূচীৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ ওদালগুৰি লোকসভা আমাক লাগে আৰু ওদালগুৰি লোকসভা হ'বৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া লাগে সেইখিনি যথেষ্ট আছে। পপুলেশ্যন ছাইডত হওক বা ভোটাৰ ছাইডতে হওক বা মুঠতে আছে, ক্ৰাইটেৰিয়াটো আছে। ক্ৰাইটেৰিয়াটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ BTC অঞ্চলত 18 লাখতকৈ বেছি ভোটাৰ আছে। তো 18 লাখতকৈ বেছি ভোটাৰত আপুনি এইফালে নয় আৰামত কৰিব পাৰে। আমি ডিমাণ্ড দিছোঁ সেইটো বাক্সা যিটো কনষ্টিটুৱেঞ্চি এছেম্বলি, এই বাক্সা কনষ্টিটুৱেঞ্চিটো ওদালগুৰিৰ লগত লৈ যাওঁ, আৰামত মানে ওদালগুৰি লোকসভা হৈ যায়। 7টা হ'ব এইফালে কোকৰাঝাৰৰ 8টা হ'ব, আৰামত মানে এটা ওদালগুৰি লোকসভা হোৱাৰ যিটো ক্ৰাইটেৰিয়া এইটো আছে। ভোটাৰৰ ছাইডত চালেও আছে আৰু পপুলেশ্যন যদি চাই বা সমষ্টি হিচাপেতো লোকসভাত আমি জানাত মিনিমাম 5 লাখ ভোটাৰ হ'ব লাগে, কিন্তু আমাৰ এই ওদালগুৰি লোকসভাত এতিয়াও যিটো 6টা এইটো তামোলপুৰ আৰু গড়েশ্বৰটো লৈ পেলাই এতিয়াও আমাৰ ওদালগুৰি লোকসভাত 8 লাখতকৈ বেছি আছে। মুঠতে হ'ব পাৰে। সেইকাৰণে আমি ডিমাণ্ড দিছোঁ ইলেকশ্যন কমিশ্যনৰ ওচৰত যে সেইদিনা 20 তাৰিখ জুলাইত যিটো নতুনকৈ যিটো ড্ৰাফ্ট ওলাইছে এই ড্ৰাফ্টৰ ওপৰত লোকসভাৰ ক্ষেত্ৰত আমাৰ ছেটিছফাইড নাই। আমি ডিমাণ্ড দিছোঁ এছেম্বলিৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই, 15টা আমি পাইছোঁ, এইটো আমি আদৰণি জনাইছোঁ, ভাল পাইছোঁ। কিন্তু লোকসভাৰ ক্ষেত্ৰত আমি যিহেতু BTC এটা 6 শিডিউল এৰিয়া হৈ গ'ল, 6 শিডিউলৰ আণ্ডাৰত চুক্তি হৈ গ'ল, সেই হিচাপত ইয়াত কটাৰ্মিনাছ হ'ব লাগে। BTCৰ এটাও সমষ্টিত বেলেগত যাব নালাগে। সংবিধান মতে, কনষ্টিটিউশ্যন মতে বা আমাৰ চুক্তিত সেইটোৱে আছে যে যেতিয়া নেকি অসমত নতুনকৈ ডেলিমিটেশ্যন হ'ব, এই সময়ত ওদালগুৰি লোকসভা এটা আৰু কোকৰাঝাৰ এটা লোকসভা হ'ব বুলি আমাৰ স্পেচিফিক মেনশ্যন কৰা আছে। সেই হিচাপত আমি ডিমাণ্ড দি আছোঁ আৰু আমি যিহেতু আমাৰ ধৰ্ণা কাৰ্যসূচীটো আজিয়ে লাষ্ট, মানে আমি অতি সোনকালে 11 তাৰিখত আগত আমি দিল্লীত যাই পেলাই আমাৰ দলৰ পৰা দিল্লীত যাই পেলাই ইলেকশ্যন কমিশ্যনক এই ডিমাণ্ডটো আমি দিম। মুঠতে ওদালগুৰি বাকী ৰাইজ হিচাপে বহুত মানে পাব্লিকে ডিমাণ্ড দি আছে, সকলো জাতি জনগোষ্ঠীয়ে ডিমাণ্ড দি আছে যে ওদালগুৰি হওক। যদি নহয় তেতিয়াহ'লে আৰু 25 বছৰ 30 বছৰ এই ওদালগুৰি, এই তামোলপুৰ, এই গড়েশ্বৰ, এই টংলা, এই ভেৰগাঁও, এই মাজবাট, এই ওদালগুৰি সমষ্টিৰ ৰাইজসকলে আকৌ 25-30 বছৰ ডিপ্ৰাইভ হ'বলৈ গৈ আছে। তো সেইটো আমি কেতিয়াও নামানো। দৰঙৰ লগত আমাৰ পাব্লিকে থাকিব বিচৰা নাই। এক্সট্ৰাকৈ ওদালগুৰি লোকসভা কৰিব পৰা যিহেতু ক্ৰাইটেৰিয়া যিহেতু আছে সেই হিচাপত আমি ডিমাণ্ডটো দি আছোঁ। আৰু হয়তো আমি যিহেতু 11 তাৰিখত লাষ্ট মানে এইম আৰু অবজেকশ্যনৰ তাৰিখটো, ইয়াৰ পিছতো আমি সেইটো
পিছতো আমি যেহেতু ইলেকশ্যন কমিশ্যনে 20, 21 বা 22 এইফালে আহিব বুলি কৈছে দিছপুৰত বা গুৱাহাটীত, তেতিয়া আমি দলৰ পৰা আকৌ আমি লগ কৰিম, লগ কৰি পেলাই কথা পাতিম। মুঠতে আমাৰ কাৰ্যসূচীটো আমি অতি সোনকালে আমাৰ দলত আলোচনা কৰিম। এই কাৰ্যসূচী আজি শেষ হৈ গ'ল যিহেতু নতুনকৈ কি লোৱা যায়, মুঠতে আন্দোলন চলি থাকিব 20 তাৰিখলৈকে। এছেম্বলি ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই, কিন্তু লোকসভাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা আছে। আমি সন্তুষ্ট নহয় লোকসভাৰ ক্ষেত্ৰত, সেইটোৱেই। ৰামপুৰৰ চেণ্ডিকেটটো এতিয়াও চলি আছে, ময়ো শুনিছোঁ 2 দিনমান হ'ল মই। আৰু ইয়াত কোন থাকিব, ক'লেতো বেয়া পাব। চেণ্ডিকেট এতিয়াও এই কিহৰ এইটো মুৰ্গী আৰু গাহৰি আৰু এইটো বাফেলো ভইচ, ইয়াৰ চেণ্ডিকেট চলি আছে, পুৰা চেণ্ডিকেট চলি আছে। আৰু ইয়াত কোন থাকিব, চেণ্ডিকেটৰ পইচাটো মই জানাতো, মই শুনাত মতে এই প্ৰমোদে পায় বুলি। ইয়াতো খামাত পালে বিৰাট অস্তাদ, কিন্তু খৰচাত নাই, সি খৰচা নকৰে। কামাবৰ কাৰণেতো বিৰাট এক্সপাৰ্ট, য'তে ত'তে সি কাৰাপশ্যন কৰি পেলাই পইচা কামাই আছে, কিন্তু খৰচা কৰাত নাই। আপোনালোকে দেখা নাই, মই সেইদিনা কোৱাটো, এই আজিকালি নিজৰ পকেটত খৰচা কৰি পেলাই ঘৰত ভাত নাখায়। এই BTCৰ পইচাটো খৰচা কৰিহে সেই BTC অফিচত ভাত ৰান্ধি পেলাই খায়। বিৰাট ভাল কিটচেন বনাইছে। সি খামাব ফালে এক্সপাৰ্ট, কিন্তু খৰচা কৰা ফালে নাই। খামাব চেণ্ডিকেটতো প্ৰমোটে লয় বুলি আমি শুনিছোঁ। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।